হে গাইজ আসসালামু আলাইকুম নমস্কাৰ আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। তো গাইজ আজি মই আপোনালোকক পোলাও ৰেচিপি শ্বেয়াৰ কৰিম। তো বহুত ইজি হয় আৰু বহুত সিম্পল হয়। তো আপোনালোকেও ঘৰত এইদৰে বনাই খাব, আলহী আহিলেও বনাই দিব পাৰে। তো বলক ৰেচিপিটো চাই লওঁ আৰু যদি ৰেচিপিটো ভাল লাগে মোৰ চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰি ল'ব। তো ইয়াতে মই কুকাৰ গৰম হ'বলৈ দিছিলোঁ আৰু যেতিয়া মই ভালদৰে কুকাৰখন গৰম হৈ যাব তেতিয়া মই ইয়াতে ব্যৱহাৰ কৰিছোঁ ৰিফাইন অইল। তো আপোনালোকে পাৰিলে ৰিফাইন তেলে ব্যৱহাৰ কৰিব আৰু যেতিয়া তেলখিনি গৰম হৈ যাব তেতিয়া মই ইয়াতে ব্যৱহাৰ কৰিছোঁ জিৰা আৰু তাৰপিছত মই এটা ইয়াতে তেজপাত ব্যৱহাৰ কৰিছোঁ। তো তাৰপিছত মই ইয়াতে দি দিম 6-7 পিচ মই ইয়াতে বগা এলাইচি আৰু তাৰপিছত 3-4 টুকুৰা মই দাৰচিনি ব্যৱহাৰ কৰিম আৰু এইখিনি মই তেলত ভালদৰে ফ্ৰাই কৰি ল'ম। আৰু এইদৰে মছলাখিনি তেলত ভালদৰে ফ্ৰাই কৰি ল'লে পোলাওৰ গোন্ধটোৱে বহুত ধুনীয়া আহে। তো সকলোৱে জানেই চাগে, তথাপিও মই মোৰ পদ্ধতিৰে মই দেখাইছোঁ আপোনালোকক। তো ইয়াতে মই 3 গ্লাছৰ কমে হ'ব মই চাউল ব্যৱহাৰ কৰিছোঁ আৰু চাউলখিনি ভালদৰে এইদৰে মই ভিজাই এনেকুৱা এটা চাকনি টাইপৰ ব্যৱহাৰ কৰিছোঁ যাতে পানীখিনি তলেদি পৰি যায়। আৰু তাৰপিছত মই ইয়াতে 3টা ডাঙৰ পিঁয়াজ ব্যৱহাৰ কৰিছোঁ আৰু পোলাওত যিমান পিঁয়াজ বেছি দিব সিমানে পোলাও খাবলৈ টেষ্টি হ'ব। তো মই ইয়াতে পিঁয়াজখিনি দি দিছোঁ আৰু ভালদৰে এইখিনি মই ফ্ৰাই কৰি ল'ম। তো পিঁয়াজখিনি আমি ভালদৰে ফ্ৰাই কৰিব লাগিব, তেতিয়াহে আমাৰ পোলাওৰ কালাৰটো বহুত ধুনীয়া আহিব। আৰু এয়া দেখিছেনে লাহে লাহে পিঁয়াজখিনি গোল্ডেন ব্ৰাউন হৈ আছে। তো পিঁয়াজখিনি আমি ভালদৰে ফ্ৰাই কৰি ল'ব লাগিব। আপোনালোকে এইদৰে চলাই থাকিব, নহ'লে জ্বলি যাব পাৰে, লাগি ধৰিব পাৰে। তো এইদৰে পোলাওখিনি দেখিছেনে এতিয়া ইমান ধুনীয়া কালাৰ হৈ গৈছে। আৰু অলপ ফ্ৰাই কৰিব লাগিব, কাৰণ যিমান ফ্ৰাই কৰিব আপুনি পোলাওৰ কালাৰটো সিমান ধুনীয়া আহিব। তাৰপিছত আপুনি চাউলখিনি ইমান ভালদৰে ফ্ৰাই নকৰিলেও হৈ যায়, তথাপিও আপোনাৰ কালাৰটো বহুত ধুনীয়া আহিব। তো এইদৰে মই ফ্ৰাই কৰি ল'ম আৰু এয়া দেখিছেনে এতিয়া মোৰ পিঁয়াজৰ কালাৰখিনি বহুত ধুনীয়া হৈ গৈছে। তো এনেকুৱা গোল্ডেন ব্ৰাউন আপোনালোকে কৰি ল'ব। আৰু ইয়াতে মই 1 চামুচ উঠাই ৰাখিছোঁ গাৰ্নিচিং কৰাৰ কাৰণে, লাষ্টত মই সেইখিনি দি দিম। তো এতিয়া মই চাউলখিনি ইয়াতে দি দিম আৰু চাউলখিনি দিয়াৰ পিছত মই ভালদৰে পিঁয়াজৰ লগত মিক্স কৰি ল'ম। তাৰপিছত মই ইয়াতে ব্যৱহাৰ কৰিছোঁ 2 চামুচ আদা। তো আদা আপোনালোকে কম বেছিও কৰিব পাৰে। তো মই ইয়াতে 2 চামুচ ব্যৱহাৰ কৰিছোঁ। তো আদা দি দিয়াৰ পিছত মই এইখিনি ভালদৰে মিক্স কৰি ল'ম। আৰু ভালদৰে মিক্স কৰি লোৱাৰ পিছত মই এইদৰে ওপৰত ঢাকনি লগাম। আপোনালোকে একেবাৰে লগাই নিদিব, ওপৰত জাষ্ট এইদৰে ঢাকি থৈ দিব আৰু অলপ পিছে পিছে এইদৰে চলাই থাকিব, নহ'লে তলত চাউলখিনি লাগি ধৰিব পাৰে। তো একেবাৰে গেছ মই ল' ফ্লেমতে ৰাখিছোঁ, তো ল' ফ্লেমতে চলাই থাকিব। তো এয়া দেখিছেনে লাহে লাহে কালাৰটো বহুত ধুনীয়া হৈ যাই আছে। তো গোল্ডেন ব্ৰাউন হৈ যাব চাউলখিনিও। তো চাউলখিনি ইমান এতিয়া ফ্ৰাই নকৰিলেও হ'ব, কাৰণ আমি পিঁয়াজখিনি ভালদৰে ফ্ৰাই কৰি লৈছোঁ। তো পিঁয়াজ ভালদৰে ফ্ৰাই কৰি ল'লে চাউলখিনি ইমান ফ্ৰাই কৰিব নালাগে, তথাপিও কালাৰটো বহুত ধুনীয়া আহিব। আৰু এয়া দেখিছেনে মই 2-3 বাৰ এইদৰে ঢাকি লৰাই থাকিম, চলাই থাকিম, নহ'লে তলত লাগি ধৰিব পাৰে। এতিয়া মোৰ চাউলখিনি ভালদৰে ফ্ৰাই হৈ গৈছে আৰু এতিয়া মই ইয়াতে ব্যৱহাৰ কৰিম পানী। তো পানী আপোনালোকে গৰম পানীও ইউজ কৰিব পাৰে। গৰম পানী ইউজ কৰিলে পোলাওখিনি সোনকালে হৈ যায় আৰু মই ইয়াতে ঠাণ্ডা পানীয়ে ব্যৱহাৰ কৰিছোঁ, কাৰণ মোৰ আৰু এখন গেছ ফ্ৰী নাছিলে। তো সেইকাৰণে মই ইয়াতে ঠাণ্ডা পানীয়ে ব্যৱহাৰ কৰিছোঁ। তো আপোনালোকে চাউল হিচাপে আপোনালোকে পানী ব্যৱহাৰ কৰিব। কিছুমানে ডাঙৰ চাউল ব্যৱহাৰ কৰে, কিছুমানে সৰু চাউল ব্যৱহাৰ কৰে পোলাও বনোৱাতে। তো চাউল হিচাপে আপোনালোকে পানী ব্যৱহাৰ কৰিব। মই ইয়াতে আইডিয়া হিচাপে পানী ব্যৱহাৰ কৰিছোঁ। তো আপোনালোকেও আপোনালোকৰ আইডিয়া হিচাপে পানী ব্যৱহাৰ কৰি ল'ব। আৰু যদি মেজাৰমেণ্ট কৰিব নোৱাৰে তেনেহ'লে আপোনালোকে যিখন গ্লাছেৰে চাউল ব্যৱহাৰ কৰিছিলে সেইখন গ্লাছেৰে আপোনালোকে 1 গ্লাছ চাউল ব্যৱহাৰ কৰিলে 1.5 গ্লাছ পানী দিব। এইদৰে আপোনালোকে পোলাওখিনি বনাব পাৰে।
আৰু এতিয়া মই কুকাৰৰ ঢাকনি একেবাৰে লগাই দিছোঁ আৰু ইয়াতে মই 3টা চিটি আহিব দিছোঁ কাৰণ 3টা চিটি এইকাৰণে যাতে তলত পানী অলপো হ'লেও ৰৈ নাযায় নহ'লে পোলাও খাবলৈ ভাল নহয় ঝৰঝৰীয়া হ'লে খাবলৈ ভাল হয় আৰু এয়া দেখিছেনে কুকাৰখন মই একেবাৰে ঠাণ্ডা হ'ব দিছোঁ তাৰপাছতহে মই কুকাৰৰ ঢাকনিখন খুলিছোঁ আৰু এয়া দেখিছেনে মোৰ পোলাওখিনি ইমান ধুনীয়া কালাৰ হৈ গৈছে আৰু গোটেই পিঁয়াজ আৰু মছলাখিনি ওপৰত এইদৰে আহি গৈছে তো তাৰপিছত মই গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম আৰু এয়া দেখিছেনে পোলাওৰ কালাৰো ইমান ধুনীয়া আহিছে আৰু গোন্ধটো ইমান ধুনীয়া আহিছে গোটেই ঘৰখনত একেবাৰে পোলাও গোন্ধাইছে তো এইদৰে আপোনালোকে বনাই চাবচোন তো হয়তো আপোনালোকে ইমান ভালকৈ কালাৰটো দেখিব পৰা নাই বাট বহুত ধুনীয়া কালাৰ আহিছে তো এতিয়া মই হট গেছত ওলাই ল'ম আধাখিনি মই যাতে গৰম থাকে সেইকাৰণে মই ওলাই ল'ম আৰু এইদৰে আপোনালোকে একবাৰ বনাই খাবচোন কেনেকুৱা পালে মোক তলত কমেণ্ট কৰি নিশ্চয় জনাব আৰু যদি আপোনালোকে বনায় তেনেহ'লে মোক পিকচাৰ ইনষ্টাগ্ৰামত সেন্ড কৰি দিব মই লিংক তলত ডিছক্ৰিপশ্যন বক্সত মেনশ্যন কৰি দিছোঁ তো আপোনালোকে ইনষ্টাগ্ৰামত মোক পিকচাৰ সেন্ড কৰি দিব আৰু মই ৰাখি থোৱা পিঁয়াজখিনি এতিয়া মই ইয়াৰ ওপৰেদি দি দিম গাৰ্নিচিঙৰ কাৰণে আৰু দেখিবলৈও ভাল লাগে ইয়াত দেখিছেনে তো এইদৰে আপোনালোকে পিঁয়াজখিনি দি দিব পাৰে তো আই হোপ গাইজ আপোনালোকৰ এইটো ৰেচিপি ভাল লাগিছে তো আপোনালোকে এইদৰে চিম্পুলকৈ ঘৰত পোলাও বনাই খাব পাৰে তো মই ঈদত বনাইছিলোঁ তো সেইকাৰণে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ তো যদি ৰেচিপিটো ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ছাইডত দিয়া বেল আইকনো প্ৰেছ কৰি ল'ব যাতে আপোনালোকে মোৰ সকলোবোৰ ৰেচিপি চবৰ আগতে গম পায় আৰু মোৰ এটা মেকআপৰ চেনেলো আছে লিংক মই তলত ডিছক্ৰিপশ্যন বক্সত মেনশ্যন কৰি দিম তো আপোনালোকে যাই ছাবস্ক্ৰাইব কৰিব পাৰে যদি ভিডিঅ' ভাল লাগে তো আপোনালোকে নিশ্চয় ছাবস্ক্ৰাইব কৰিব তো মই আপোনালোকক লগ পাম আৰু এটা ৰেচিপি লৈ তেতিয়ালৈকে বাই বাই টেক কেয়াৰ